Hello friends, সকলোকে মোৰ চেনেল বিশ্বজিত বিএছৰ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি মই দেখাবলৈ গৈছো আমাৰ গাঁৱৰ নামঘৰটো কাইলৈ মানে হেৰি আছে কৃষ্ণৰ জন্মাষ্টমী তাৰবাবে নামঘৰটো ৰং দিছে অলপ মই দেখাম বুলি ভাবিলো নামঘৰটো ৰং দিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো মানে কালি কৰা ভিডিঅ' হয় মই কালি এটা ক্লিপ লৈ আজি এটা ক্লিপ লৈ দুটা ৰখা দিছো মানে কালি ভিডিঅ' হয়তো ৰং দিছে এনেকৈ কালি জন্মাষ্টমীৰ কাৰণে মানে অলপ মানে হেৰি কৰিছে নামঘৰটো ধুনীয়া কৰি তুলিছে আৰু এইটো সেকেন্ড স্টেপ ভিডিঅ' হয় এইটো থাপনা টাইলছ লগাব লৈছে এইবিলাক টাইলছ কাটি থৈ দিছে টাইলছ লগাব থাপনাতে এই থাপনাত টাইলছ লগাব বোলে তাকে অলপ আছে কেনেকৈ লগালে হ'ব আলোচনা কৰি আছে থাপনাত টাইলছ লগাব এইবিলাক টাইলছ আৰু এইফালে এখন খিৰিকী দিছে আলোচনা কৰি আছে আৰু কেনেকৈ লগালে ভাল হয় এইফালে এখন গেট হৈ আছে গেটখন তাৰপিছত থাৰ্ড ষ্টেপ হৈছে ৰং দিয়া কাম এতিয়া ৰং দিয়া কামটো কৰি আছে গাঁৱৰে মানুহ মানে অলপ গাঁৱৰ ৰাইজে অলপ লাগি সহায় কৰিছে অকল মিস্ত্ৰীয়ে কৰা নাই কামটো মানে আমাৰ গাঁৱৰ ৰাইজে অলপ ৰং চং দিয়াত সহায় কৰিছে আৰু আমিও কৰি দিছোঁ অলপমান ৰং চং দিয়া ৰং দিছে মানে গেটখনত ৰং দি আছে ৰং ধুনীয়াকৈ লগাই আছে আৰু এইফালে ওপৰত দেখিছে এইফালে এতিয়া মছলা অকণমান নজৰিছিলে তাত মছলা লগাই আছে সেইডোখৰতে ওপৰত আৰু কিমান কষ্টকৈ উঠি মানে মছলা লগাবলগীয়া আছে আৰু ৰং দিবলগীয়া আছে মানে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব জন্মাষ্টমী সকলো ভিডিঅ' দেখাইছোঁ ইয়াতে জন্মাষ্টমী বুলি ৰাতিপুৱা আহি গ'লোঁ অলপ নামঘৰটো চাফা কৰোঁ বুলি অলপ বাৰাণ্ডাখন সাৰি দিছোঁ নামঘৰ ফুল গুঠিছিলে তাকে ফুল মানে পাতবিলাক পেলাই থৈ গ'ল কিন্তু সাৰি থৈ নগ'ল ছোৱালীবিলাকে তাৰ বাবে মই দেখি পিনে অলপ সাৰি দিম বুলি ভাবিলোঁ তাকে অলপ সাৰি দিছোঁ আৰু ৰাতিপুৱা কাম কৰি থৈ গৈছিলোঁ যেতিয়াতো এতিয়া খাবই লাগিব তাৰ বাবে এতিয়া বুট মাহ বিতৰণ হ'ব এয়া পাত লৈ ল'লোঁ পাত চবেই লৈ ল'লে এফালৰ পৰা চবে পাত লৈ এতিয়া কিছুমানে ভিতৰত গৈছে কিছুমান বাহিৰত আছে আমি বাহিৰতে খাম বুলি আহিছোঁ এতিয়া বুট মাহ বিতৰণ হৈ গ'ল এতিয়া বুট মাহ দি আছে এয়া মোকো দিছে এয়া এতিয়া মোক দিছে বুট মাহ চাওক আপোনালোকে এয়া বুট মাহ দিছে বুট মাহ দি আছে বুট মাহৰ পিছত আহি গ'ল লগতে পায়সো দিছিলে পায়স আহি গ'ল এতিয়া বুট মাহৰ কাষতে আছে আৰু পায়সটো দি দিলে মানে লগতে দুইটাটো খাব লাগিব বুট মাহ আৰু পায়স খাই আছোঁ আৰু কি কৰিব উপায় নাই একেখন পাততে খাই আছোঁ আৰু ৰাতিপুৱা কাটিলোঁ ডাঙৰ পাত এতিয়া খাব পাইছোঁ সৰু পাততে অৱস্থা বেয়া হৈ গৈছে একদম বুট মাহ নাখালেও নহয় পায়স নাখালেও নহয় মানে খাবই লাগিব দুইটা খাই আছোঁ আৰু কি কৰিব চাই থকা আপোনালোকে ভিডিঅ'টো কণ্টিনিউ অকণ মিছ নকৰিব কাৰণ মিছ কৰিলে গোটেই ভিডিঅ'টো বুজি নাপাব পাৰে আৰু মানে মই ষ্টেপকৈ বনাইছোঁতো তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব তেতিয়া আপোনালোকে সকলোখিনি বুজি পাব ইয়াতে মই ভিডিঅ' কৰি দিছোঁ গোটেইখিনি আপোনালোকক দেখাইছোঁ সম্পূৰ্ণকৈ চাব গোটেই ভিডিঅ'টো বুজি পাবৰ কাৰণে খাই আছোঁ আৰু কি কৰিব এনেকৈ আৰু খাই বৈ হৈ গ'ল এতিয়া চবেই যাবলৈ ওলালে মানুহবোৰ সকলোৱে ঘৰাঘৰিকৈ যাবলৈ ওলাইছে খাই বৈ হৈ গ'ল এতিয়া সকলোৱে যাব আৰু তাকে অলপ দেখাইছোঁ ভিতৰত ভিডিঅ' কৰিব নোৱাৰিলে অলপ প্ৰব্লেম হ'ল মানে অলপ লাজো লাগিলে